পৃথিৱীৰ শ্ৰেষ্ঠ জীৱিকাটো কি বাৰু? পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জীৱিকাটো হ'ল কৃষি। কাৰণ আন জীৱিকাৰ মানুহবোৰে কিবা নহয় কিবা প্ৰকাৰে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, আনৰ ওপৰত ভৰসা কৰিবলগীয়া হয়। কিন্তু প্ৰকৃত যিজন কৃষক, সেই কৃষকে কেতিয়াও আনৰ ওপৰত ভৰসা কৰিবলগীয়া নহয়। নমস্কাৰ, মোৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও এটি সুন্দৰ কাহিনী আছে, কিন্তু কাহিনীটি কোৱাৰ আগতে সৰু কথা এটা কৈ ল'ব খুজিছোঁ। আমেৰিকা আৰু জাপান এই দুখন দেশলৈ মই গৈ পোৱা নাই। আপোনালোকৰ মাজৰো বহুতৰে হয়তো এই দুখন দেশলৈ গৈ পোৱা নাই। আপোনালোকৰ মাজৰ বহুতেই গৈ পোৱা নাই, হয়তো ময়ো গৈ পোৱা নাই। তথাপি বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত আমি এই দুখন দেশৰ বিষয়ে বিভিন্ন কথা জানিবলৈ পাওঁ। আজি এই দুইখন দেশৰ সৰু অথচ গুৰুত্বপূৰ্ণ একোটা কথা মই আপোনালোকক ক'ব খুজিছোঁ, তাৰপিছত মই কাহিনীটো ক'ম। আৰু এই দুইখন দেশৰ সেই সৰু সৰু কথা দুটাৰ লগত মোৰ এই কাহিনীটোৰ এটা সামঞ্জস্য আছে, সেইটো আপোনালোকে গম পাব। আমেৰিকাৰ খবৰটো প্ৰথমে কৈ ল'ব খুজিছোঁ। সেই সময়ত বহুত প্ৰচাৰ মাধ্যমত এই খবৰটোৱে তোলপাৰ লগাইছিলে। অসমতো তাৰ প্ৰভাৱ পৰিছিলে। অসমৰ প্ৰচাৰ মাধ্যমসমূহেও সেই খবৰটো প্ৰচাৰ কৰিছিলে খুব গুৰুত্ব সহকাৰে। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে বৰাক ওবামা। বৰাক ওবামাৰ ৰাষ্ট্ৰপতি হৈ থকা সময়তে তেখেতৰ জীয়ৰীয়ে এখন ৰেষ্টুৰেণ্টত পাৰ্ট টাইম জব কৰিছিলে। ৰেষ্টুৰেণ্ট এখনত পাৰ্ট টাইম কাম কৰিছিলে তেওঁ, নিজে চলা ফিৰা কৰাৰ খৰচটো উলিয়াবৰ কাৰণে। সেইখিনি সময়ত দেউতাক ৰাষ্ট্ৰপতি হৈ আছিলে। ৰাষ্ট্ৰপতিৰ জীয়েক হৈ তেওঁ ৰেষ্টুৰেণ্টত পাৰ্ট টাইম কাম কৰিছিলে। আৰু জাপানৰ খবৰটো হ'ল, জাপান চৰকাৰে এখন আইন উলিয়াবলৈ বাধ্য হৈ গৈছিলে। যি জাপানী নাগৰিকে চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়তকৈ অধিক পৰিশ্ৰম কৰিব, তেওঁলোকক জেইলত ভৰাই থোৱাৰ ব্যৱস্থা কৰা হ'ব সেই আইনৰ মতে। জেইল মানে আন অপৰাধীক থৈ দিয়া জেইলখন নহয়, আৰু এইটো এটা জিৰণি গৃহৰ নিচিনা। কোনোবাই যদি জোখতকৈ বেছি পৰিশ্ৰম কৰে, তেতিয়াহ'লে তেনে মানুহক ধৰি লৈ গৈ সেই জিৰণি গৃহত থৈ দিয়া হ'ব। সেইটো এটা শাস্তি। গতিকে চাওক, এই দুটা ঘটনাই যথেষ্ট দুয়োখন দেশৰ মানুহৰ মানসিকতা বুজাৰ কাৰণে। দুয়োখন দেশ কিয় বিশ্বৰ আগশাৰীৰ দেশ বুলি স্বীকৃতিপ্ৰাপ্ত হৈছে, দুয়োখন দেশ কিয় ইমান শক্তিমন্ত হৈ গৈ আছে, কিয় ইমান উন্নতি কৰিব পাৰিছে দুয়োখন দেশে, এই দুটা ঘটনাই যথেষ্ট। য'ত ৰাষ্ট্ৰপতিৰ জীয়েকেও নিজৰ পকেট খৰচ উলিয়াবৰ কাৰণে ৰেষ্টুৰেণ্টত কাম কৰে, পাৰ্ট টাইম জব কৰে, আৰু য'ত মানুহক অতিমাত্ৰা কাম কৰাৰ কাৰণে জেলত ভৰাবলগীয়া অৱস্থা হৈ গৈছে, সেই দুখন দেশ পৃথিৱীৰ উন্নত দেশ নহয় আৰু কোন হ'ব? ভাতটো পিটিকিলে গম পোৱা যায় চৰু চাউল সিজিছে নে নাই। গোটেই চৰু চাউলখিনি টেষ্ট কৰি চোৱাৰ দৰকাৰ নাই, এটা ভাতে কৈ দিয়ে। গতিকে এই ক্ষুদ্ৰ ক্ষুদ্ৰ দুটা ঘটনাই কৈ দিয়ে যে জাপান আৰু আমেৰিকাৰ নিচিনা দেশবোৰ কিয় ইমান উন্নত। এই ঘটনা দুটা মই বাতৰি কাকতত পঢ়িছিলোঁ। আপোনালোকৰ নিশ্চয় কোনোবাই পঢ়িছিলে বাতৰি কাকতত। কেইটামান বছৰ আগৰ ঘটনা, দুইটা প্ৰায় সমসাময়িক ঘটনা আছিলে। কিন্তু তেওঁলোকৰ তুলনাত আমাৰ এটা উদাহৰণৰ সৈতে কৈছোঁ। আমাৰ এটা ডেকা ল'ৰা যেতিয়া ছোৱালী চাবলৈ যায় এঘৰ মানুহত, ল'ৰাজনে যেতিয়া সোধে কি কৰা বুলি, ল'ৰাজনে খেতি কৰোঁ বুলি ক'বলৈ লাজ কৰে, বা সৰু সুৰা বেপাৰ কৰোঁ বুলি ক'বলৈ লাজ কৰে ছোৱালী চাবলৈ যাওঁতে, বা অইন মানুহে সুধিলেও লাজ কৰে তেনেকৈ ক'বলৈ। এই যে আমাৰ খেতি কৰোঁ বুলি ক'বলৈ বা সৰু সুৰা ব্যৱসায় কৰোঁ বুলি ক'বলৈ মানুহৰ আগত লাজ যে লাগে, এই অৱস্থাত আমাক কোনে কৰিলে? কিয় এইটো অৱস্থা হ'ল আমাৰ? কিয় হ'ল সেই প্ৰশ্নটো আপোনালোকলৈ এৰি এতিয়া মই মোৰ কাহিনীটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। শুনক। এজন ডেকা ল'ৰা আছিলে, সি ঘৰতে এনেই থাকে, কাম বন নকৰে। গতিকে দেউতাকৰ বহুত চিন্তা। দেউতাকে তাক এটা উচিত শিক্ষা দিবৰ মানসেৰে এদিন কৰিলে কি, চাওঁ বোপা এইফালে আহচোন তই, তাক মাতি পেলাই অলপ পইচা দিলে। পইচাখিনি দি লৈ তাক কৈছে, বোপা সৌ কুঁৱাটো যে দেখিছোঁ এই পইচাখিনি তই কুঁৱাটোত পেলাই দেগৈচোন। সি অকণো পলম নকৰি বাপেকে দিয়া পইচাকেইটা কুঁৱাটোত পেলাই দিলেগৈ। পিছদিনাখনো মাতিলে বাপেকে, আকৌ তেনেকৈ পইচা দিলে, কৈছে কুঁৱাটোত পেলাই দেগৈ। পুতেকে বাপেকৰ কথা শুনি কুঁৱাটোত পইচাকেইটা পেলাই দিলেগৈ। এনেকৈ কেইদিনমান পুনৰাবৃত্তি ঘটিলে একেটা ঘটনাৰে। তাৰপিছত এদিন বাপেকে ক'লে, বোপা তোক ভাত মাছ একো খাবলৈ দিয়া নহ'ব, তই নিজে ইনকাম আজি কৰি আনি মোক দিবই লাগিব, নহ'লে তোক ভাত মাছ একো নিদিওঁ খাবলৈ, তই যাবই লাগিব ইনকাম কৰিবলৈ, আজি তই যাচোন। পুতেক গ'ল ইনকাম কৰিবলৈ। দিনটো নানান কষ্ট কৰি, হাজিৰা কৰি, বহুত কষ্ট কৰি পেলাই সি সামান্য দুটকামান ঘটি আনিলে। অনাৰ পিছত সন্ধিয়া সময়ত সি যেতিয়া ভাগৰে জোগৰে জৰুৰী জুপুৰি হৈ পেলাই ঘৰ সোমাইছেহি, দেউতাকে কৈছে, তই আজি পইচা ঘটিলি নে? অঁ ঘটিলোঁ দেউতা। ঠিক আছে, তই যিকেইটা পইচা ঘটিলি সেই কুঁৱাটোত তই পেলাই থৈ আহ। সি তেতিয়া একদম খঙত ক'ব নোৱাৰা হৈ ৰঙা চকুৰে দেউতাকলৈ চাইছে। ইমান কষ্ট কৰি পইচা ঘটি আনিছোঁ আৰু তুমি এইটো কুঁৱাত পেলাবলৈ দিছা মোক, মই কেতিয়াও নেপেলাওঁ। তেতিয়া দেউতাকে কৈছিলে যে বোপা মেহনত কি কামাই,
অৰ্থাৎ কষ্টৰ ধন কিমান মূল্যৱান তুমি নিশ্চয় বুজি পালা। মই যেতিয়া পইচাকেইটা আলাসতে দিছিলোঁ, তুমি লৈ পেলাই দিবলৈ দিওঁতে তোমাৰ গাত লগা নাছিলে, কিন্তু তুমি যেতিয়া এতিয়া ইনকাম কৰিলা, নিজে কষ্ট কৰিলা, এতিয়া পইচাকেইটা তোমাৰ পেলাবলৈ গাত লাগিছে। গতিকে স্বাৱলম্বন হ'বলৈ শিকা। গতিকে বোপা নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকা, স্বাৱলম্বন হ'বলৈ শিকা। এই পাঠটো দেউতাকে পুতেকক দিছিলে আৰু তেতিয়াৰ পৰা ল'ৰাজন ভাল হৈ গৈছিলে। এনেকুৱা এটা কাহিনী পঢ়িছিলোঁ আমি, এতিয়া নাই, সেইটো কাহিনীটো উঠাই দিয়া হ'ল কিতাপৰ পৰা। সদৌ শেষত সেই সময়ৰ আমেৰিকাৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতিৰ জীয়েকে নিজৰ পকেট মানি উলিয়াবৰ কাৰণে ৰেষ্টুৰেণ্টত পাৰ্ট টাইম হিচাপে কাম কৰাৰ কথাটো আৰু জাপানৰ নাগৰিকে অধিক পৰিশ্ৰম কৰাৰ কাৰণে জেললৈ যাব লগা হোৱা কথাটো আৰু আমি ছোৱালী চাবলৈ যাওঁতে খেতি কৰিছোঁ বুলি ক'বলৈ লাজ লগা কথাটো আৰু বাপেক পুতেকৰ এই কাহিনীৰ কথাটো, গোটেইকেইটা কথাৰ মাজত এটা সামঞ্জস্য নিশ্চয় আপোনালোকে বিচাৰি পালে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।